আন্তঃৰাষ্ট্ৰীয় খেল ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজৰ খেলৰ ভেন্যু আৰু অন্যান্য সা সুবিধা আজি পৰ্যবেক্ষণ কৰে আৰক্ষী প্ৰশাসনে 10 অক্টোবৰত গুৱাহাটী টি20 ক্ৰিকেটৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত হৈছে গুৱাহাটীবাসী সকলোকে লাগে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজৰ টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ টিকটৰ বাবে উৎসাহিত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমী তাৰ মাজতে দেওবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামৰ সা সুবিধা পৰ্যবেক্ষণ কৰিলে আৰক্ষী প্ৰশাসনে খেললৈ যিহেতু আৰু 15 দিন বাকী তেনে ক্ষেত্ৰত ষ্টেডিয়ামৰ নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰিলে মহানগৰ আৰক্ষীয়ে ষ্টেডিয়ামত থকা সুৰক্ষাসমূহৰ বিষয়েও এছিয়াক পৰামৰ্শ দিলে আৰক্ষীয়ে কাম দেখিছোঁ খুব পূৰ্ণগতিত আৰম্ভ হৈছে খুব ভালদৰে চলি আছে তো বৰ্ষাপাৰা ষ্টেডিয়াম আমি এইটো চেষ্টা কৰিম যাতে খুব ভালদৰে হয় ইয়াত যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু বৰ্ষাপাৰাৰ যাতে খুব সুনাম হয় সকলো ফালৰ পৰা সকলোৰে সহযোগ আশা কৰিছোঁ সৰু সজাই ফিফা বিশ্বকাপৰ মাজতে বৰ্ষাপাৰা ক্ৰিকেটৰ পূৰ্ণ প্ৰস্তুতি মুঠৰ ওপৰত টি20ক লৈ উৎসাহিত অসমৰ ক্ৰিকেট সন্থা টি20খন হ'ল লাইটৰ ভিতৰত হ'ব আৰু এইখন গোটেই নৰ্থ ইষ্ট ৰিজনৰ কাৰণে খুব এটা নতুন বস্তু হ'ব সেই গতিকে অট'মেটিকেলি মানুহৰ ক্ৰেজটো যথেষ্ট বাঢ়িব আৰু বিশেষকৈ য়ং জেনেৰেশ্যনটো মানে এতিয়া মই যি দেখিছোঁ য়ং জেনেৰেশ্যনটো মানে 2 অক্টোবৰৰ পৰা দৰ্শকৰ বাবে এছিয়ে বুক মাই শ্ব'ৰ জৰিয়তে মুকলি কৰিব খেলৰ 25,000 টিকট